হাগ্ৰামা মহিলাৰী স্বাধীনতাৰ পাছত অসমৰ ভয়াম জনজাতি নেতাসকলৰ মাজত যিসকল নেতাৰ সৃষ্টি হৈছে সেইসকলৰ ভিতৰত হাগ্ৰামা মহিলাৰী এগৰাকী অন্যতম নেতা। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বড়ো জাতিক প্ৰতিষ্ঠা কৰাত হাগ্ৰামা মহিলাৰীৰ বিচক্ষণতা অতুলনীয়। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত চলা 6 বছৰীয়া বড়ো আন্দোলনৰ নীৰৱ প্ৰচাৰ বিমুখ অতিশয় সাহসী কৰ্মী আছিল হাগ্ৰামা মহিলাৰী। 1993 চনত BTC চুক্তিৰ ব্যৱস্থাপনাৰ বিফলতাৰ পাছত বড়োসকলৰ আশা আকাংক্ষাৰ পূৰণ, জাতিৰ আত্মপ্ৰতিষ্ঠাৰ বাবে সৃষ্ট BLTৰ নেতৃত্ব এক কঠিন পৰিস্থিতিত মূৰ পাতি ল'বলগীয়া হৈছিল হাগ্ৰামা মহিলাৰীয়ে। 1996 চনৰ পৰা 2003 চনলৈ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু নিষ্ঠাৰে নেতৃত্ব দিয়া আৰু অতি বিচক্ষণতাৰে BTC চুক্তি কৰাজনেই হ'ল হাগ্ৰামা মহিলাৰী, যি চুক্তিয়ে ভাৰতবৰ্ষৰ সাংবিধানিক ইতিহাসত এক নজিৰ সৃষ্টি কৰিলে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধান সংশোধন ঘটাই পোন প্ৰথমবাৰৰ বাবে ভয়াম জনজাতিসকলৰ বাবে 6ষ্ঠ অনুসূচী সৃষ্টি ভাৰতীয় গণতন্ত্ৰত ঐতিহাসিক ঘটনা। ভয়াম জনজাতিসকলৰ কাৰণে 6ষ্ঠ অনুসূচীৰ সৃষ্টিৰ পথ প্ৰদৰ্শক হাগ্ৰামা মহিলাৰী। তেখেতৰ বাবে সমগ্ৰ ভাৰতৰ ভয়ামৰ জনগোষ্ঠীসমূহে 6ষ্ঠ অনুসূচী বিচৰা বা দাবী কৰাৰ পথ সুগম হ'ল। হাগ্ৰামা মহিলাৰীৰ BTC চুক্তিৰ আন এক ঐতিহাসিক কৃতিত্ব বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীভুক্ত কৰি বড়ো ভাষাক সংবিধানৰ স্বীকৃতি লাভ কৰা। ভাৰতবৰ্ষত বহুতো জাতি জনগোষ্ঠীৰ শাসিত ৰাজ্য আছে, কিন্তু তেওঁলোকৰ ভাষা সংবিধান স্বীকৃত নহয়। তেওঁলোকৰ বাবে হাগ্ৰামা মহিলাৰী এগৰাকী আদৰ্শ। BTCৰ দায়িত্ব গ্ৰহণৰ সময়ত ৰাস্তা ঘাটহীন অতি পিছপৰা দুৰ্গম অনুন্নত বড়োলেণ্ডখন নতুনকৈ গঢ় দি আজিৰ এই অৱস্থালৈ অনা মানুহগৰাকীয়ে হ'ল হাগ্ৰামা মহিলাৰী। CIT, বডোলেণ্ড ইউনিভাৰ্চিটি, মেডিকেল কলেজ ইত্যাদি, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ গৃহ নিৰ্মাণ উজ্জ্বল নিদৰ্শন। গুৱাহাটী, শিলিগুৰি, কলকাতা, দিল্লী আদি ঠাইবোৰত অতিথিশালা নিৰ্মাণে দেশ বিদেশৰ দৃষ্টিত বড়োলেণ্ডৰ মৰ্যাদা, পৰিচয়, সন্মান লাভৰ কাৰক হিচাপে চিহ্নিত হৈছে। হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ শাসনকালত BTCক ৰাজ্যিক বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ আগ্ৰাসনৰ পৰা মুক্ত কৰি ৰাখিছিল। বড়োলেণ্ডৰ ঐতিহ্য, বৈশিষ্ট্য আৰু অস্তিত্ব ৰক্ষাৰ্থে হাগ্ৰামা মহিলাৰীৰ নিতান্তই প্ৰয়োজন।